চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰুৱাহুলা আৰু পানীতোলা গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধিয়ে সংশোধিত আইনখন বিৰোধিতা কৰি বিজেপি দল ত্যাগ কৰাৰ লগতে পদসমূহ ত্যাগ কৰে। মই বৰুৱাহুলা গাঁও পঞ্চায়তৰ এগৰাকী সদস্য আৰু দলীয় মই বুথ প্ৰেচিডেণ্ট আছিলোঁ আগতে মোনা সোণালী শইকীয়া। এতিয়া মই বিজেপিৰ প্ৰেচিডেণ্ট আছিলোঁ গাঁও পঞ্চায়ত। আজিৰ পৰা মই সকলো পদ ত্যাগ কৰিছোঁ। আপোনালোকৰ লগতে মিলিজুলি আছোঁ। বৰ ভাল লাগিছে, বহুত ভাল পাওঁ। মই মানে সঁচাকৈ মোৰ নিজৰ অসমীয়া মানুহ লাগে আৰু মোৰ সমাজ লাগে। আৰু মইতো MLA নহয়, মই এই সমাজখনৰ লগতে থাকিবলৈ মই আৰু এই চাবুৱা সমষ্টিত কোনো দিনাখনে আমি বিজেপিক ইয়াত উঠন হ'বলৈ নিদিওঁ। আমি ঘোষণা কৰিছোঁ আজি। মইতো সাধাৰণ এজন কাউন্সিলাৰ। মই বিজেপি একেবাৰে পদত্যাগ কৰিছোঁ আজিৰ তাৰিখত। আজি সাক্ষাতত ক'লোঁ মই আমাক বিশ্বাসঘাতক কৰিছে ৰাজনৈতিকে। গতিকে আমাৰ ইমান অসমীয়া জাতিটোক বিশ্বাসঘাতক যেতিয়া কৰিলে মই পদত্যাগ কৰিছোঁ। মই সদায় আন্দোলনৰ পক্ষত মই আছোঁ। মই নিজে ঠগাইছোঁ, ৰাইজো ঠগাইছে। বিশ্বাসঘাতক হ'ল, প্ৰত্যেকে বিশ্বাসঘাতক কৰিছে। মই আজি নিজে অনুতপ্ত। মই ভবা নাছিলোঁ যে এইখন ফেচিষ্ট চৰকাৰে এনেকুৱা এটা পৰ্যায়ত আমাৰ নিজ অসমীয়া জাতিক এটা লুণ্ঠন চলাই বৃহৎ বাংলাদেশী প্ৰীতিত সৰ্বানন্দৰ সোণোৱাল ডাঙৰীয়াই যিটো কাম কৰিব লৈছে সেইটো মই যথেষ্ট মনত আঘাত পাইছোঁ। লগতে গোটেই অসমীয়া সমাজেও বেয়া পাইছে। সেইকাৰণে এনেকুৱা ধৰণৰ ফেচিষ্ট চৰকাৰৰ লগত আমি কোনো ধৰণৰ সহযোগ নকৰাৰ প্ৰতিশ্ৰুতি ৰাখি মই গুইজান ব্লকৰ জেনেৰেল ছেক্ৰেটেৰী দায়িত্বৰ লগতে পানীতোলা পঞ্চায়তৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিলোঁ বুলি মই ঘোষণা কৰিলোঁ। ঠিক আছে, ধন্যবাদ। লগতে আমাৰ অসমত থকা প্ৰতিটো পঞ্চায়তৰ ভাৰতীয় জনতা পাৰ্টীৰ সকলো সদস্যকে মই পদত্যাগ কৰিবলৈ আপোনালোকক পানীতোলা পঞ্চায়তৰ আমি অলৰেডি গোটেইখিনি পদত্যাগ কৰিছোঁৱেই। মই পদত্যাগ কৰিছোঁ, আমাৰ মেম্বাৰখিনি সকলোৱে পদত্যাগ কৰিলে। আজিৰ পৰা আমি কোনো ধৰণৰ বিজেপি সদস্য নহয় আৰু ভৱিষ্যতেও আমি বিজেপি নকৰা প্ৰতিশ্ৰুতি প্ৰদান কৰিলোঁ। ধন্যবাদ।